আজি আহিলো আমি অৰুণাচলৰ এটা ধুনীয়া জাগাত ফুৰিবলৈ বুলি। তেতিয়াহ'লে বলকচোন ভিডিঅ'টি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। নমস্কাৰ, মই সুমিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি আমি ওলাইছোঁ অৰুণাচল ৰয়িঙলৈ বুলি। আৰু আহি থাকোঁতে মানে আমি ইয়াতে অকণমান সময় ৰখিলোঁ, মানে জেগাডোখৰ চাওকচোন ইমান বেছি ধুনীয়া লাগিছে, সেইটো কাৰণে আমি ইয়াতে অকণমান সময় ৰখিছিলোঁ। আৰু এইফালে আহি আমি পাই গ'লোহি ৰোয়িং গেট। এইফালে দেখিছে নহয় ৰোয়িং গেটখন, আৰু ৰোয়িং গেটখন পাৰ হৈ মানে ৰোয়িং টাউনখন পাই গ'লোহি। আৰু ৰোয়িঙৰ টাউনখন পাৰ হৈ অকণমান সময় অহা পাছতে এইফালে দেখিছে নহয় ষ্টন হিল বুলি লিখা আছে, মানে এইফালে দিয়ে যাব লাগিব চাগে। অকণমান সময় এইফালে দিয়ে আহিব লাগে, আৰু অকণমান সময় যোৱা পাছতে এইফালে দেখিছে নহয় আমি আহি পাই গ'লোহি ষ্টন হিল দা কেম্পিং ভিলেজ। আৰু এতিয়া আমি ইয়াৰ ভিতৰলৈ বুলি এন্ট্ৰি কৰিম। আৰু চাওকচোন ইমান বেছি ধুনীয়া জাগাটো, আৰু যিহেতু ইমান বেছি ধুনীয়া জাগা এটালৈ আহিছোঁ আপোনালোককনো নেদেখুৱাকৈ কেনেকৈ থাকোঁ নহয়নে বাৰু। ৰ'ব আপোনালোকক জেগাডোখৰ অকণমান ভালকৈ দেখাই আছোঁ। আৰু এতিয়া আমি গৈ আছোঁ ৰিভাৰ ছাইড, যিহেতু ওচৰতে মানে নদীখনো আছে, আমি এতিয়া তালে বুলি গৈ আছোঁ। আৰু ইয়ালৈ অহাৰ লগে লগে মানে একেবাৰে ঠাণ্ডা লাগি গ'ল দেই, যিহেতু দিনটো ইমান বেছি গৰম, ইমান ৰ'দ চোকা, ইমান বেছি গৰম উঠি আছিলে। আৰু ইয়ালৈ অহাৰ লগে লগে মানে ঠাণ্ডা লাগি গ'ল, যিহেতু পাহাৰৰ নদীবিলাক ইমান বেছি ঠাণ্ডা হয়। তাতে আকৌ ইয়াতে মুখ চুখ ধুই দিলোঁ, একেবাৰে ঠাণ্ডা লাগি গ'ল। ইয়াতে আকৌ গোটেই মানুহবিলাকে গা ধুই আছিলে দেই। আমি আকৌ কাপোৰ চাপোৰ অনা নাছিলোঁ, মানে তেনেকৈ গা ধুম বুলি ভবা নাছিলোঁ, মানে সেইটো কাৰণে কাপোৰ চাপোৰ অনা নাছিলোঁ। মানুহবিলাকক দেখি পেলাই মানে একেবাৰে গা ধুও লাগি গ'ল দেই। তাতে আকৌ টাউনখন ওচৰতে আছিলে নহয়, সেইটো কাৰণে আমি আকৌ টাউনলৈ বুলি আহিলোঁ কাপোৰ চাপোৰ কিনিবলৈ বুলি। এফালে কাপোৰ চাপোৰ কিনিও ল'লোঁ। কাপোৰ লৈ মেলি আমি আকৌ আহিলোঁ, আৰু আমি অহা টাইমত চাওকচোন ইমান বেছি ভিৰ লাগি গ'ল। আগ টাইমত আকৌ ইমান ভিৰ নাছিলে দেই, মানুহে নাছিলে ইমান বেছি। আৰু এতিয়া চাওকচোন গোটেই গাড়ী মানে লাইন লাগি গৈছে। আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি আমি আকৌ আহিলোঁ গা ধুবলৈ বুলি। আৰু ইমান বেছি ভাল লাগিছিলে কি ক'ম আৰু, যিহেতু দিনটো ইমান বেছি গৰম, ইমান ৰ'দ চোকা আছিলে, তাতে আকৌ ইমান ঠাণ্ডা পানীত গা ধুইছোঁ, যিহেতু পাহাৰৰ পানীবিলাক মানে নদীবিলাকৰ পানীবিলাক বহুত বেছি ঠাণ্ডা হয়, সেইটো কাৰণে বহুত বেছি ভাল লাগিছিলে। আৰু আপোনালোকে যদি আহে তেতিয়া কিন্তু কাপোৰ চাপোৰ লৈ আহিব দেই, ইয়াত ধুনীয়াকৈ গা চা ধুই ল'ব পাৰিব, আৰু ইয়াতে ধুনীয়াকৈ কাপোৰ চেঞ্জ কৰিবলৈ সুবিধাও আছে দেই। আৰু অকণমান সময় পাছতে এইফালে মোৰো গা ধোৱা হৈ গ'ল। তাৰপাছতে আমি ইয়াৰ পৰা ওলাই আহিলোঁ, ভাত পানী খাই মেলি আমি আকৌ এফালে যাবলৈ বুলি আহিলোঁ। মানে আমি ডাম্বুকলৈ যাম বুলি ওলাই আহিলোঁ, কিন্তু আহোঁতে মানে ৰাস্তাটো অকণমান আন্ধাৰ হৈ গ'ল, যিহেতু ঘৰ পাওঁতে আন্ধাৰ হৈ যাব, সেইটো কাৰণে মানে আমি ডাম্বুকলৈ বুলি নগ'লোঁ। আৰু এইখিনি জেগাতে মানে আমি অকণমান ৰখিলোঁ, মানে জেগাডোখৰ অকণমান ভাল লাগিছিলে, সেইটো কাৰণে ইয়াতে ৰখিলোঁ। আৰু ইয়াতে মানে বেলেগ মানুহো আছিলে দেই। আৰু তাৰ পাছতে আমিও ঘৰলৈ বুলি আহিলোঁ। আৰু যি কি নহওক আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।